নমস্কাৰ বন্ধুসকল, জংকি ট্ৰেডাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি 15 তাৰিখ 9 মাহ 2022 চন। যিহেতু আজি এক্সপায়াৰী ডে, মই অপশ্যন চেলিং কৰিছিলোঁ 41,600 মই চেল কৰিছিলোঁ যিহেতু। আৰু মই আপোনালোকক ইতিমধ্যে টেলিগ্ৰামত কৈছিলোঁ যে মই ট্ৰেভেলিঙত আছোঁ, সেয়েহেতু মই বেছি সময় দিব নোৱাৰিলোঁ। তথাপিতো আজি মোৰ 10,672 ৰুপিজ মোৰ আজি প্ৰফিট হ'ল। আপোনালোকক মই জনাওঁ যে আজি মই ট্ৰেডটো কেনেকৈ কৰিলোঁ আপোনালোকক দেখাই দিছোঁ। ইয়াৰ লজিকটো এনেকুৱা ধৰণৰ হ'ল, যিহেতু আপোনালোকে এই ৰেড জ'নটো দেখিছে, আচলতে এই জ'নটো এটা চেলিং জ'ন হয়, অৰ্থাৎ ই এটা ৰেজিষ্টেঞ্চ হয়। এতিয়া মই যদি আপোনালোকক ওৱান ডে কেণ্ডেলত দেখাবলৈ যাওঁ, আপোনালোকে এয়া নিশ্চয় এই ৰেড লাইনডাল দেখিছে। এই ৰেড লাইনডাল মানে এইটো এটা জ'ন কিয় বনিলে মই আপোনালোকক ইয়াত বুজাই দিব বিচাৰিছোঁ। এয়া দেখিছেনে? প্ৰথমতেও যেতিয়া বেংক নিফটি আটাইতকৈ যেতিয়া হাই মাৰিছিলে, তেতিয়া আপোনালোকে গম পাইছে যে ইয়াৰ হাইটো আছিলে 41,209 নহয়, চৰি, ইয়াৰ হাইটো যিমানটোৱে হাই আছিলে, আপোনালোকে এইটো কথা জানে যে সেই হাইটোৰ লৈকে আজি মাৰ্কেট পুনৰবাৰ গৈছিলে, কিন্তু সেই তেতিয়াও একেই আছিলে যে সেই হাইটোত চেলাৰ বহি আছিলে, তাত মাৰ্কেটখন তেওঁলোকে আকৌ চেলিং কৰিলে। ঠিক তেনেদৰে আজিও তাৰলৈকে মাৰ্কেটখন গৈছিলে, যোৱাৰ পিছত পুনৰ চেলিং আহিলে। চেলিং অহাৰ পিছত যিহেতু আপোনালোকক মই আগতেও এটা কথা কৈছিলোঁ, মোৰ ভিডিঅ'সমূহত আপোনালোকে চাইছিলে, চেল অন ৰেজিষ্টেঞ্চ, বাই অন ছাপৰ্ট। মই মোৰ জনৰ কাৰণে মই ৰখি আছিলোঁ, যিহেতু আজি অকণমান গেপ আপ অপেন হৈ ৰেজিষ্টেঞ্চলৈ মাৰ্কেট যোৱাৰ পিছত চালোঁ মাৰ্কেট ৰেজিষ্ট কৰিছে, লগালগ মই অপশ্যন চেলিং কৰি দিলোঁ। চেলিং কৰাৰ পিছত আপোনালোকে নিশ্চয় দেখিছে যে আজি এটা সুন্দৰ প্ৰফিট মই লাভ কৰিলোঁ। ইয়াত আগত যোৱাকালি মই ট্ৰেডিং কৰা নাছিলোঁ, তাৰ পৰহি 8,000 টকা, 8,000 কিমান চামথিং মোৰ লছো হৈছিল, আপোনালোকে দেখিছিলে। মই আপোনালোকক পুনৰ কৈছোঁ যে মই যিমান দিনে ট্ৰেড কৰিম, লাগিলে পজিশ্যনটো মই আপোনালোকক দেখাই যাম। আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, যিহেতু আজিৰ প্ৰফিট 10,672 টকা 50 পইচা। আপোনালোকে যদি চেনেলটো ভাল পায় আৰু যদি নতুন কথা ষ্টক মাৰ্কেট ট্ৰেডিঙৰ বিষয়ে, যদি ইণ্টাৰডে ট্ৰেডিঙৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।